অসম আৰক্ষী মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ উলুবাৰী। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় উলুবাৰীত অৱস্থিত। অসমৰ কোনখন নগৰত আৰক্ষী আয়ুক্তালয় অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গুৱাহাটী। অসমৰ গুৱাহাটীত আৰক্ষী আয়ুক্তালয় অৱস্থিত। অসম পুলিচ কামাণ্ডো বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মান্দাকাটা। অসম পুলিচ কামাণ্ডো বেটেলিয়নৰ মুখ্য কাৰ্যালয় মান্দাকাটাত অৱস্থিত। চতুৰ্থ অসম পুলিচ বেটেলিয়ন চমুকৈ APBNৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গুৱাহাটী। চতুৰ্থ অসম পুলিচ বেটেলিয়নৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত। আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় অসম ক'ত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দেৰগাঁও। আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় অসম দেৰগাঁৱত অৱস্থিত। নৰ্থ ইষ্ট পুলিচ একাডেমী ক'ত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শ্বিলং। নৰ্থ ইষ্ট পুলিচ একাডেমী শ্বিলঙত অৱস্থিত। অসম জুডিচিয়েল একাডেমী ক'ত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গুৱাহাটী। অসম জুডিচিয়েল একাডেমী গুৱাহাটীত অৱস্থিত। অসম আৰক্ষী কোনটো বিভাগৰ নিয়ন্ত্ৰণত থাকে? চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গৃহ বিভাগ। 1861 চনৰ পুলিচ আইন অনুসৰি অসম আৰক্ষীৰ কেইটা ভাগ আছিল? চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চাৰিটা। 1861 চনৰ পুলিচ আইন অনুসৰি অসম আৰক্ষী ভাগ আছিল চাৰিটা। অসমৰ কোন ঠাইত প্ৰথম অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয় অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শিৱসাগৰ। অসমৰ শিৱসাগৰত প্ৰথম অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয় অৱস্থিত। স্বাধীনতাৰ সময়ত অসম পুলিচৰ সংখ্যা কিমান আছিল? চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি প্ৰায় 8,000। স্বাধীনতাৰ সময়ত অসম পুলিচৰ সংখ্যা প্ৰায় 8,000 আছিল। ভাৰতৰ অৰ্ধসামৰিক বাহিনীসমূহ কাৰ অধীনত থাকে? চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গৃহ মন্ত্ৰালয়। ভাৰতৰ অৰ্ধসামৰিক বাহিনীসমূহ গৃহ মন্ত্ৰালয়ৰ অধীনত থাকে। জিলা এখনৰ মুখ্য পুলিচ বিষয়াগৰাকী হৈছে? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে আৰক্ষী আয়ুক্ত, অপশ্যন বি হৈছে আৰক্ষী অধীক্ষক, অপশ্যন চি হৈছে আৰক্ষী উপ পৰিদৰ্শক, অপশ্যন ডি হৈছে আৰক্ষী পৰিদৰ্শক। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আৰক্ষী অধীক্ষক। অসম পুলিচে ব্যৱহাৰ কৰা ৰায়ট কণ্ট্ৰোল গাড়ীখনৰ নাম কি? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে চক্ৰ, অপশ্যন বি হৈছে বজ্ৰ, অপশ্যন চি হৈছে স্বৰ্গৰথ, অপশ্যন ডি হৈছে সাৰথি। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বজ্ৰ। ভাৰতৰ কোনটো অৰ্ধসামৰিক বাহিনীৰ নিজা বায়ু বিভাগ আছে? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে SSB, অপশ্যন বি হৈছে BSF, অপশ্যন চি হৈছে CICF, অপশ্যন ডি হৈছে NSG। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব?